Hey guys, স্বাগতম জনাইছো আমাৰ এটা নতুন ভিডিঅ' লৈ আৰু আজি আমি কথা পাতিম আপোনালোকে কেনেকৈ WhatsAppৰ যিটো পিকচাৰ যেনেকৈ আপোনালোকে ষ্টেটাছ অলপ পিছে আপোনালোকে চেঞ্জ কৰিব লগা হয় আৰু তেতিয়া আপোনালোকে চেক কৰে আজি কোনে WhatsAppৰ ষ্টেটাছবোৰ চালে তেনেকৈ আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ চেঞ্জ কৰা প্ৰফাইল পিকচাৰটো কোনে আজি চালে কোনে ক্লিক কৰি চালে আপোনালোকৰ প্ৰফাইল পিকচাৰটো সেই বিষয়ে আজি কথা পাতিম আপোনালোকে কেনেকৈ চাব সবলক ভিডিঅ'টো আৰম্ভ কৰোঁ সিম্পলি আপোনালোকে চাবৰ কাৰণে আপোনালোকে এটা এপ ইনষ্টল কৰিব লাগিব কিয়নো এতিয়ালৈকে এনেকুৱা কোনো ফিচাৰ্ছ অহা নাই কোনে আপোনালোকৰ প্ৰফাইলটো চেক কৰিলে WhatsAppত এনেকুৱা ফিচাৰ্ছ অহা নাই সো আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব সেইটো মই লিংক ডেসক্ৰিপচন বক্সত দি ৰাখিছোঁ তাৰ পৰা গৈ কৰি ল'ব তা আপোনালোকে এতিয়া এটো কেনেকৈ কৰিব মই যেটো ডাউনলোড কৰি ৰাখিছোঁ সেইটো মই ইনষ্টল কৰিম চাব পাৰে আপোনালোকে এইটো মাই প্ৰফাইল ভিউৱাৰ ফৰ WhatsApp যেটো আছে সেইটো মই ডাউনলোড কৰিছোঁ এটা এইটো ইনষ্টল কৰিম সো ইনষ্টলত ক্লিক কৰি দিছোঁ হু ভিজিট মাই প্ৰফাইল এপছটোৰ নাম ইনষ্টল হৈ লওক অলপ সময় ওয়েট কৰক সো হৈ গল ইনষ্টল এতিয়া মই ওপেন কৰিম ইয়াৰ পৰা ওপেন কৰি দিছোঁ ওপেন হোৱা নাই এতিয়াও হৈছে ওপেন এতিয়া এলো কৰিবলৈ কৈছে হু ভিজিট মাই প্ৰফাইল যেটো আছে সেইটো এলো কৰিব লাগিব কন্টাক্টটো তাৰ পিছত প্ৰফাইল পিকচাৰটো সো অলপ পিছত আপোনাক দেখুৱাই দিব কিন্তু চাব পাৰে তিনটা নম্বৰ আহিছে ইয়াত যিকেজনে আজি মোৰ চাইছে প্ৰফাইল পিকচাৰ সো তাৰ পিছত আপোনালোকে আৰু বেলেগ চাবলৈ হলে আপোনালোকে এইটো তলত আনলক আছে সেইটোত আপোনালোকে পইচা লাগিব সেইটোত আপোনালোকে ক্লিক কৰি চাব পাৰে আপোনালোকক পইচাৰ ডিটেইলছ দেখাব আপোনালোকক কেনেকৈ আপোনালোকে ল'ব লাগিব পইচাৰ ডিটেইলছত তো আজি এই তিনটা মোক দেখুৱাইছে আৰু আপুনি বেছিকৈ চাব হলে আপোনালোকে পইচা দিব লাগিব এপছটো ফ্ৰী অলপ বেছি ফ্ৰী নহয় সো বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে অলপো তেন্তে ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব যাতে বন্ধুসকলে গম পায় আৰু কমেন্টত জনাব ভিডিওটো কেনেকুৱা হৈছে মিলি আছো অহা ভিডিওত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ